ঐ গজেন, নাও চাওলৈ ক'ত যা হয়? নাৱৰীয়া হ'বলৈ ওলাইছ নেকি? আৰে বাহ, আমাৰ গজেন নাৱৰীয়া বনি গ'ল মানে। ঐ, তহঁত দুটাৰ কি হৈছে হে? মই একো উত্তৰ দিবলৈকে পোৱা নাই। তহঁত দুটাই ভাবি ললি মই নাৱৰীয়া হ'লো বুলি। হয় বাৰু কথাটো। পিছে কচোন, নাওখনলৈ ক'ত যাওঁ? আৰে তহঁতি গম নাপাও নেকি? আমাৰ গাঁৱৰ নদীত যে নাও খেলৰ প্ৰতিযোগিতা হৈ আছে, নাও খেলৰ প্ৰতিযোগিতা। আমি তালৈকে যাওঁ, নাও খেলত ভাগ লওঁগে। নাও খেলৰ প্ৰতিযোগিতা? আকৌ নাও খেলৰ প্ৰতিযোগিতা। গোটেই নাওখিনিৰ মাজত ৰেচ হ'ব আৰু যিয়ে জিকে তাক ২,০০০ টকা দিব। ২,০০০ কমটি নহয় আকৌ। আৰু সেইটো কাৰণেতো আমি ওলাইছো নাও খেলত ভাগ ল'বলৈ। হয় নেকি? মজা মজা। পিছে খেলখন কেতিয়াৰ পৰা হ'ব হয়? আজিয়ে হ'ব, অলপ পিছতে হ'বই আৰু। তহঁত দুটা যাওঁ যদি ব'ল আমাৰ লগতে। আৰে তহঁত দুটা গৈছ যেতিয়া আমি নাযাম নে আৰু? ব'ল ব'ল। ঐ মলাই, আমি দুটাও নহ'লে নাও খেলত ভাগ লওঁগে ব'ল। পাৰিবি নাই ক? অঁ বে, পাৰি পাৰি। আইডিয়াটো বেয়া নহয় কিন্তু গুণ। ঐ, তহঁত দুটাই নাও খেলত ভাগ লওঁ যেতিয়া ভালেই হ'ব। আমাৰ দুইটা গ্ৰুপৰ মাজত কোনোবা এটা পইচাটো পালেই হ'ল, নে কি ক? অঁ, পুৰস্কাৰটো পাই গ'লে আৰু তাৰপিছত তামাম পাৰ্টি হ'ব দেই। ঐ মলাই, তেনেহ'লে ব'ল আমিও নাও এখন বিচাৰি আনো। ব'ল ব'ল, মজা লাগিব। তেনেহ'লে তহঁত দুটা আহি থাকিবি আৰু আমি গৈ থাকোঁ, নে কি? অঁ, তহঁতি গৈ থাক। আমি ডাইৰেক্ট নাও খেলতে লগ পামগৈ আৰু। ঐ গুণ, মলাই, মেমেৰা, এইকেইটালৈ আহিলে দেখিছ নাই? অঁ বে, গোটেই তিনিটাই কাণ খুলি শুনি ল দেই। মুঠতে যাৰেই যি নহওক, এই প্ৰতিযোগিতাত ইহঁত দুটাক কোনো পধ্যেই জিকিবলৈ দিব নালাগিব। মুঠতে হৰুৱাবই লাগিব। অ'কে। ঐ গজেন, ঐ, ইমান টেকটেকাই থাকি লাভ নাই তই। আমি এনেও জিকিম আৰু তহঁতি এনেও হাৰিবি। পাৰিলে লিখি ল, কাগজত লিখি ল। চুপ থাক। তহঁতৰ নিচিনা অকৰা পাইছ নেকি আমি য'তে ত'তে কাগজ লৈ ফুৰিবলৈ? তহঁতি হহুৱাই মাৰিবি দেই কিন্তু। মানে সঁচাকে কাগজত লিখা কথা ভাবিলে। ঐ গজেন, তোক কি সঁচাকে কাগজত লিখিবলৈ কোৱা নাই নহয়। কথাটো মনত ৰাখিবলৈ কৈছে, এটা উদাহৰণ দিছে। অকৰা কিটা। ঐ, কাক অকৰা বুলি কৈছ হে? কাক অকৰা বুলি ক'বলৈ আহিছ? নাৱত উঠি গৈ মাৰিম কিন্তু দেই, কৈ দিলো। হ'ব শুন, নেলাগে ইমান কষ্ট কৰিব নেলাগে তই। প্ৰতিযোগীসকল, আমি এতিয়া নাও প্ৰতিযোগিতাখন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকক অনতিপলমে সাজু হ'বলৈ অনুৰোধ জনোৱা হ'ল। ঐ গজেন, বহ, আৰম্ভ হ'ব এতিয়া। ঐ তহঁতক চাই ল'ম। আৰে পিছত চাব নালাগে, এতিয়া চাই ল না বে, মই থিয় হৈ দিছো, চাই ল। হেঁপাহ পলোৱাই চাই ল। ঐ গজেন, আহ তই পিছত বহি চলা, মই আগত বহিম দেই। প্ৰতিযোগীসকল, তোমালোক সাজুনে? ৰেডি, 1, 2, 3, গো! মাৰ গজেন, বৈঠা মাৰ। মেমেৰা, জোৰ লগা। জোৰ লগা কে হাইছা। ল'ৰাহঁত হাগি মুতি যাব পাৰ কিন্তু দেই, তথাপি হাৰ মানি নিদিবি। নাই, কেতিয়াও হাৰ নামানো। লাগিলে বমি কৰি যাওঁগে, তেতিয়াও হাৰ নামানো। জোৰ লগা কে হাইছা। গুণ, মেমেৰা, মলাই, নেৰিবা, বৈঠা মাৰ। ঐ গজেন ঐ, কি হ'ল? কৈ যা। এই জহনি মৰা দুটা তহঁতত কিয়াকে বাঢ়িব এতিয়া? হয় নেকি? তেনেহ'লে আমি আৰু জোৰ দিব লাগিব। গুণ, আৰু বৈঠা মাৰ। মই মাৰি আছো বে, তয়ো মাৰ। আগবাঢ়ি গ'লচোন। ঐ গজেন, কি চাই আছো? বৈঠা মাৰ। সিহঁতি আগবাঢ়ি গ'ল তহঁততকে, দেখা নাই? নাই, এইটো হ'বলৈ দিব নোৱাৰি। আমি জিকিবই লাগিব, মুঠতে আমি জিকিবই লাগিব। আৰু বৈঠা মাৰ গজেন, আৰু মাৰ। জোৰ লগা কে হাইছা। ইমান গেলা গোন্ধাইছে। ঐ তহঁতকেইটা কোনে পানী দি গৈছ হয়? ইমান গেলা গোন্ধাইছে। কোনেনো পানী গৈছ হয় তহঁতি?
ঐ চেনীকুটি, ঐ ৰাহুলকুটি, তহঁত দুটাৰ ভিতৰত কোনটোৱে পাতিছ ক? নাও চলাইছ চলাই থাক, তেনেকে গেলা গেলা পাদি নাযাবি কিন্তু, কৈ দিলো। ঐ ঐ ঐ, তহঁতকেইটা এইবোৰ আলবাল বকি নাহিবি দেই। আমি তেনেকুৱা মানুহ নহয়, আমি পদা নাই। আমি ঘৰত হাগি মেলি আহিছো, আৰু আমি ইমান গেলা গেলা নাপাদো। আমি পাতিলে ভাল পাদো, বুজিলি? ঐ মলাই, এইকেইটা যদি পদা নাই তেন্তে আমাৰ কেইটাই পাতিছে। ঐ কোন, ঐ গজেন, তহঁতি দুটাই যে ইমান চুপচাপ আছ, তহঁতি দুটাই পদা নাইতো। মই পদা নাই দেই, মোক এনেই এইবোৰ পাদুৰা বদনাম নিদিবি, কৈ দিলো। ঐ গজেন, তই পাতিলি হয় নাই? এই নাই, মই নাই পদা দেই। মোৰ কিন্তু গোন্ধটো চিনাকি চিনাকি লাগিছে। এইটো গজেনে পাতিছে, গজেনে পাতিছে। তই কেনেকে গম পালি মেমেৰা? ক'ত প্ৰমাণ আছে হে? ঐ গজেন, তই মিছা কথা কবলৈ নাহিবি। তই যে কালি শুই থাকোতে লেপৰ তলত পান্দিছিলি, তেতিয়া এনেকুৱাই গোন্ধাইছিলে। এনেকুৱা গেলা গেলা গোন্ধাইছিলে একদম এনেকুৱা। চেম টু চেম একেই। হ'ব দে, পাতিলো আৰু এবাৰহে পাতিছো। সেইবুলি ইমানকে চিঞৰি আহিব নালাগে নহয় তহঁতি। এতিয়া মুঠতে নাও চলোৱাত গুৰুত্ব দে। গজেন ঐ, ইহঁতকেইটাচোন বহুত আগবাঢ়ি গ'ল, কিবা এটা কৰিব লাগিবই। ময়ো তাকে ভাবি আছো, কিবা এটা কৰিব লাগিব এতিয়া। কি কৰিব পৰা যায় কচোন? গুণঐ, মোৰ কিন্তু এটাই কথা দেই, যদি আমি নিজিকো তেনেহলে ইহঁত দুটাকো জিকিবলৈ নিদিওঁ। চিধা কথা, একদম চিধা কথা। ঠিকেই। পিছে তেনেহলে এতিয়া কি কৰ হয়? আমি সিহঁতক খুন্দিয়াই সিহঁতৰ নাও গিৰাই দিব লাগিব। লাগিলে আমাৰ নাওৱেই গিৰি যাওক, কোনো কেছ নাই, কিন্তু সিহঁতক গিৰাবই লাগিব। ইউ আৰ ৰাইট গজেন। তেনেহলে আক্ৰমণ! গজেন আৰু স্পীড মাৰ। মাৰি আছো যিমান পাৰো মাৰি আছো। গজেন, নাওখন সোঁফালে নে সিহঁতৰ ওচৰলে নে? অকে জোৰ লগাকে হাইছা। গজেন, স্পীড বল ইহঁতক খুন্দিয়া দে। ঐ ৰাহুল, অলপ স্পীড বল, ইহঁতি আমাক খুন্দিয়াবলৈ আহিছে। গজেন, এইবোৰ কি কৰিলি ঐ? নাওখন ভাঙি পেলালি তহঁতি, ডুবাই দিলি। কেনে পালা মইনাহঁত? ঐ গজেন, কি হ'ল গুণ? কোৱা, এতিয়া আমি জিকিবলৈ গৈ আছো। কোৱা, সোনকালে কোৱা, কি কথা? ঐ, জিকিম বুলি আশা নকৰাই ভাল নেকি? এইফালে চাচোন। কি হব এতিয়া? আমাৰ নাও ডুবিব এতিয়া। বচোৱা, আমাক বচোৱা। হে ভগৱান, ৰক্ষা কৰা। কোনোবা আহকচোন, আমাক নদীৰ পৰা উদ্ধাৰ কৰক। এইকেইটা দেখোন নাও ডুবি পানীত পৰি কক বুকাই আছে। ঐ গজেন, কি হ'ল তহঁতৰ? মোৰ ভাইকেইটা আহি গ'ল। তহঁতি চিন্তা নকৰিবি আমাৰ কথা। যা স্পীড যা। ঐ মেমেৰা, ঐ মলাই, সোনকালে যা। সোনকালে ফিনিচিং লাইনডাল ক্ৰছ কৰগে, তেতিয়াহে 2000 টকাটো পাবি। সোনকালে যা। পিছে তহঁতৰ কি হ'ব এতিয়া? আৰে, আমাৰ কথা চিন্তা নকৰিবি, আমি সাঁতুৰি থাকিম। তহঁতি মুঠতে যা। টেনচন নাই যেতিয়া আৰু, তেতিয়াহ'লে আমি যোৱাহে কথা। তহঁতি সাঁতুৰি থাক দেই, আমি গৈ থাকো। মলাই, গান গা, বৈঠা মাৰো গান গা। বৈঠা মাৰো ৰে, বাইঠাৰ ভাইয়া ৰে, আৰে ঝাৰিয়া বৈঠা মাৰিয়া যায়ো ৰে। বৈঠা মাৰো ৰে, বাইঠাৰ ভাইয়া ৰে, আৰে ঝাৰিয়া বৈঠা মাৰিয়া যায়ো রে। তোমার দিঙা হাইলো রে, জোরে বৈঠা বয়া, বাইর করো চালন বাতি, ডিঙা না ভরিয়া তোমার ডিঙা আইলো রে। টুন 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 টুন। হে হে মলাই, মজা মজা। এই চালন বাতি ধরিয়া মারে আবো, ও মারে জোরে বৈঠা বয়া রে, তোমার নৌকা জিতি আইলো রে। ও তোমার ডিঙা আইলো রে, জোরে বৈঠা বয়া,
বাইরে করো চালান বাটি ডিঙা না ভরিয়া তোমার ডিঙাইল রে। ফ্রেন্ডস, চ্যানেলটা সাবস্ক্রাইব কৰি দিবা দেই। সাবস্ক্রাইব কৰিবলৈ পাহৰি নাযাবা। এ বৈঠা মাৰো রে, ও বাইছার ভাইয়া রে, আরে ঝারিয়া বৈঠা মারিয়া যায় রে। আজি আমি গজেনহঁতৰ কাৰণেহে জিকিলো আকৌ দেই, নহলে হাৰি গলোহেঁতেন আজি। ফ্ৰেণ্ডছ, তোমালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালা হয়? যদি ভাল লাগিলে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা দেই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু।